আজিকালি শুনো আশা কৰ্মী এইগিৰি দেখছো গোটাই আশা কৰ্মী নিচিনা কিবা কিবি লিখি থৈছে শুনো আৰু অলপ ভয়তে তাই তাৰ বৰ মোবাইল গ'লে মানে পুৰা কিবা কৰিব লাগছে যে কান্দ গান মানে এইফালেতো 10 কৰছে এটা গমে পাইছ তাতে কিবা কিবি লিখছে দেখা দিছ আৰু হাই ভয়তে শুনো এলা পটাপট ঘৰৰ পৰা মানে একদম কামত যাব ওলাইছে আৰু যেনিবা টাইম হ'ল 11টামান বাজি গেল এলাহে আমি কাম কৰিব ওলাইছো আমাৰ আজি শুনো আৰু মই আশা কৰ্মী বাবু গোটাই দিনে নিচিনা কৰে কাম কৰে মানে সেইগিদি যে ঝুৰিছোঁ আৰু সেইগিদি ঝুৰাৰ পাছত এইখিনি কিবা কিবি গাছেৰ মানে কিবা ওলাইছে গাছ কাটি থৈছোঁ আৰু আজি এই গাছখিনিকে পুৰা চাফা কৰিম আৰু আমাৰ চুনুৰ অকৰ্মগিলাক দেখিয়ে থাকিম ক'ত যাইছ আৰু কালিকা চুনু আৰু মাৱে আহিয়া মানে এতে লাও ৰুইয়া থৈ আহিছে এক ঠাই কিন্তু কাজা ওলাইছে না নাই ওলাই চাৱাকে আহিলোঁ কাজাটো বৰ্তমান দেখা দেখি নাই আমাৰ চুনুৱে যিগল লাও ৰুইছে মানে একদম নাগাজিব আৰু একদম ৰাচি নোহোৱা মানুহ তাৰ দাড়িও গাজা নাই ঠিক কেংগেলা বলদে আমাৰ চুনু আৰু চুনুৰ সেনা কৰে এলে গোটাই কামখিনি ময়ো কৰিব লাগিব তাই মানে ডাঙৰ লৈছে আৰু মই দিছোঁ কেকেৰা দাও মানে আমাৰ বেগী দা কথা কয় আমাৰ ভাষাত কেকেৰা দা কথা কয় এইগুলোকে চুনু নিচিনা কৰে এলে কমপ্লিট কামখিনি কৰে মানে গোটাখিনি কামখিনি কৰাৰ পাছত আৰু বৰ্তমান বেছি নাইকিয়া অল্প স্বল্প হৈ আছে এইখিনি কৰি লওঁ তাৰপিছত দেখা যাব কি কৰিব পাৰোঁ আৰু সেইখিনি চাফা চুফা কৰে একদম ৰেডি হৈ ললোঁ আৰু ৰেডি হোৱাৰ পাছত আনি আছিলোঁ এতে এইগিলাক চব খৰিগিলা আনি আছিলোঁ আৰু সেইফালে অল্প আছে আমাৰ লাজুকী বাইও পূৰা আহিব লাগছে আৰু এইগিলা আনি থোৱাৰ পাছতে অহা কথা আছিল ট্ৰেক্টাৰ মানে আহি আছে মোক অল্প আগত ফোন কৰিল আৰু ট্ৰেক্টাৰ দিয়া গোটেই এইখিনি হাল বৈয়া মানে একদম খেতি কৰিম বুলি ভাবিছিলোঁ জীৱনত কোনোদিনো খেতি কৰা নাই আৰু ইগৰে হ'ল মোৰ প্ৰথমবাৰ খেতি কৰা মানে একদম লাফা মূলা কবি হেন তেন হাবি জাবি চব ফেলাম আৰু সেইফালে থৈছে গৰু আৰু সেই গৰুগিলানক বৰ্তমান একদম কিবা কৰিব লাগিব তাৰপিছত সেইফালে দিয়ে মানে দাও দেখি আছোঁ কিন্তু দাও দেখুৱা নাই মানে হাততে দাও আছে যে সেইকাৰণে ক'ব লগা হৈছে যে সেইফালে পৰা এলা ট্ৰেক্টাৰ গৈ যে নামি আহিব অৰ্গেনিক শাক খাব আমাৰ লাজুকী বাইদেৱে খাবি না এইটো মানে অৰ্গেনিক শাক বুলিও মানে ভাবি লৈছোঁ আৰু সাৰ নেদাকৰে যিমান দূৰ পাৰোঁ মানে খেতিখিনি কৰিব চেষ্টা কৰিম তো আগতে হালখিনি বেয়া লওঁ তাৰপিছত কি পেলাং কি আৰু বৰ্তমান মই যাই আছোঁ মানে গাড়ীখন আহি পাইছে গাড়ীখন মানে সেইফালে মানে সেই চাইডত আগত একটা দাদাহৰে ঘৰ আছে দাদাহৰে সেই বোলে কিবা হাজলা দোৱা আছে সেইগিলা চাফা কৰিব লাগিব উঘলাব লাগিব সেই উঘলি দিয়া লৈ আহোঁ ট্ৰেক্টাৰ গৈ এলা ধমেন্দাহৰে এই দৰ্জা ঘৰ চাইড কৰি দিম পুৰা একেবাৰে চাফা কৰি দিম মানে পাছত দেখা পাইছ একদম ট্ৰেক্টাৰ আহি আছে মানে এই ট্ৰেক্টাৰ গ তো একেবাৰে দুইবাৰ হাল বোৱাৰ সমান হাল বোৱা দিলোঁ তো হাল চাই বোৱাই লওক মানে তাৰপাছতহে লগ পাম আৰু ইফালে আছে হাল বয়া আৰু মই আছোঁ ইয়াতে পুৰা মালিকগিৰি কৰে একদম হাল থাল বয়া চাফা কৰে দিল ট্ৰেক্টাৰখন গেল যেনিবা আৰু সেইফালে যে মই যে মানে একজনাৰ মানে ঘৰত কিবা কিবি কৰিছিলোঁ অল্পখানিক দছ কৰি আছিলোঁ তো মই লাহেকৈ ঠিক কৰিব যাওঁ আৰু আমাৰ লাজুকী বাইদেউ এইকেইটা বহিয়ে খালি ইনষ্টাগ্ৰাম চাই থাকে ইনষ্টাগ্ৰাম মানে নাচোৱাৰ কাৰণে কিবা ঔষধ চৌষধ থাকিলে মোকো জনাবি তো মানে তাক ঔষধখিনি আনি খুৱাই মানে একদম ইনষ্টাগ্ৰামৰ পৰা একে সম্পূৰ্ণ বাহিৰত উলিয়াই আনিব চাই আছোঁ মই যদি থাকে ঔষধ চৌষধ তাহলে কমেণ্ট বক্সত জানাবি ঘৰত আহিলোঁ আৰু গাও পাও ধুইয়া লৈ এলা মানে ভাত খাব লাগিব আৰু ভাত মানে আমাৰ লাজুকী বাইদেউ আনি আছে ভাত লৈ আহিছে ভাতৰ লগত আছে সেই কথা মূলা বেহৰ মানে আমাৰ ভাষাত সুৰচা কথা কয় আৰু এইফালে কিবা কিবি মিক্সাৰ শাক বনাইছে সেইফালে টেঙা বাকনের টক মোক নহয় টক বনাইছে